দিছোঁ আপোনালোকে যদি পাৰে তেতিয়াহ'লে এই মোবাইলটো আপোনালোকক দি থৈ যাম সেইটো একদম প্ৰমিছ কৰিছোঁ দেই আপোনালোকে চাব আজি আপোনালোকৰ লগতে আছোঁ যদি মই এটা জাতীয় কোচ সুধিম যদি পাৰে তেতিয়াহ'লে মোবাইলটো আপোনালোকক দি থৈ যাম ৰেডি নে আপোনালোক গোলাঘাট সমষ্টি এজন বিধায়কৰ নাম ক'ব লাগে গোলাঘাট সমষ্টি এজন বিধায়কৰ নাম ক'ব লাগে কওক পকে ক'ব লাগিব কোনোবা এজন আগবাঢ়ি আহক দুটা প্ৰশ্ন সুধিম দুটা প্ৰশ্ন পাৰিলে মোবাইলটো দি থৈ যাম কোনেও নাজানে গোলাঘাট কয় নে মই গোলাঘাট সমষ্টি এজন বিধায়কৰ নাম সুধিছোঁ গোলাঘাটৰ কেইটা সমষ্টি তাৰে এজন বিধায়কৰ নাম ক'ব লাগে কোনে পাৰিব অজন্তা নেগেলা হাত চাপৰি নেক্সট কুৱেশ্যন ৰেডি মাইক্ৰফোনটো অকণ দি দিয়কচোন দ্বিতীয় কুৱেশ্যনটো পালে কিন্তু সঁচাকৈ মোবাইলটো দিব লাগিব দুখো লাগিছে বহুত মেমৰি আছে মোবাইলৰ লগত মোবাইল কিন্তু আধা পালোৱে যে একজেক্টলি আধা পালে আধা পাইছোঁ কিন্তু বিউটি পাইলৰ কমৰৰ চাইজ কিমান বিউটি পাইলৰ কমৰৰ চাইজ কিমান কমৰ তেখেতৰ 46 চাওকচোন মই চালোঁ হে এই গাভৰু ছোৱালী যে কমৰলৈ চাব লাগে উঠলৈ চাব লাগে নেপায় নহয় আজি মোবাইলটো নোহোৱা বিউটি পাইলৰ কমৰৰ চাইজ কৰি দিলে চাওক এইজন মানুহে বিউটি পাইলৰ ক'ত চায় নহয় তেখেত এজন অভিনেত্ৰী অভিনেত্ৰীগৰাকী মুখলৈ চাওক কমৰলৈ চাই কি এক্টিং কৰিব পাবনে তাতো এটা সৌন্দৰ্য আছে কিন্তু তেনেকুৱা ডাঙৰ কমৰ অসমত